এইবিলাক কুবাই কুবাই আমনি লাগিছে দে यार কিমান কৰি থাকিম মোৰ মতেতো তই চাকৰিটো এৰিয়ে দিব লাগে কিয় ছাৰ ইমান দিনে তই এছপি ডিএছপি ছাৰৰ ঘৰত কাম কৰা হেতেন তোৰ চাকৰি পাৰ্মানেণ্টে হৈ গ'ল কি কাম কৰিব লাগবনো এই ধৰ তোৰ ছাৰক কাপোৰটোকে প্ৰেছ কৰাই দিলি ভাতকেইটা বনাই দিলি জোতাযোৰ পলিচ কৰি দিলি এইবিলাক কাম কৰি মই তেল মাৰি চাকৰি লোৱা মানুহ নহয় ছাৰ তোৰ আকৌ ইগোটোও বেছি নহয় দে কোবা তেতিয়াহ'লে হাতখনৰ ইমান বিষ হৈছে নহয় এইকেইদিন তাতে ফাইলৰ কামবোৰ কৰি আছোঁ যে এই অৰ্থপেডিছজনক ফোন কৰিলোঁ মালিচ ল'বলৈ দিছে নিজে ঢুকি নাপাওঁ নহয় আকৌ এই মণিপুৰ দেখোন আছে মণিপুৰক ৰাতি ৰাতি মালিচ কৰিব দিলে হ'ল হেই মাইকী মানুহে দিলে এইবিলাক সুত নেলাগে অ' ময়ে দিব পাৰিলো হয় ছাৰ মোৰ বাহিৰত কাম আছে নহয় নেলাগে দে ককাই ভাই নথকা মানুহ আৰু কাক কম কোনে শুনিব তাকেনো নকয় কিয় মালিচ কৰিব নেলাগে নেলাগে হ'ব দে এই লওক লওক একো নহয় দিয়ক এছপি ডিএছপি ছাৰৰ কথা কৈ আছে দে অকণমান এই তললৈ দে উফ এতিয়াহে ভাল লাগিছে তোৰ চাকৰিটো পাৰ্মানেণ্টৰ কথা পাতিম দে অ' ছাৰ নালাগে অ' মালিচটোকে লওকচোন উফ যোৱাই হেৰি শুনাচোন যোৱাই এই কমল ইম্পৰ্টেণ্ট কথা আছে বুলি কচোন অ' ছাৰ মোক তাতে বোলে কিবা ইম্পৰ্টেণ্ট কথা আছে পিছত আহিব যা এই যোৱাই পিছত আহিলে নহ'ব তেতিয়াহ'লে আহিবই নালাগে যা যোৱাই তুমি কথাটো বুজা নাই তুমি শুনাচোন উফ ৰাম চাওঁ কি হ'ল মান সন্মান মোৰ চব শেষ কৰি দিলে যোৱাই কি মান সন্মান শেষ কৰিলো আমি ওলোটা ইউ কুৱেশ্যন মি কি শেষ কৰি দিলো এইটো সময়ত বাৰু প্ৰগ্ৰেমৰ কেছ আহিব লাগেনে আৰে থানাখনত মই চাৰ্জ লৈছো বেলেগ কেছ আহিব লাগে ঘৰ সোপা দপদপনিয়ে বেছি জানে আপোনাৰ কি শাস্তি হ'ব পাৰে যোৱাই বিশ্বাস কৰা আমি তেনেকুৱা কৰা নাই অপৰাধী তেনেকৈ কয়ে এই তই যাচোন যা ইয়াৰ পৰা কিয় যাম এই যাচোন যোৱাই তুমি বিশ্বাস কৰা কোনো যোৱাই নহয় ছাৰ বুলি ক'ব আপুনি এতিয়া অপৰাধী মই পুলিচ আমাৰ মাজত কোনো পাৰ্চনেল ৰিলেশ্যন নাই ৰিলেশ্যন আৰে মোৰ অপৰাধী নহয়ে দেখা যাব জেৰা হ'ব বিচাৰ হ'ব তাৰ পিছত ওলাব অপৰাধী কোন যোৱাই চুপ চাপ বহি থাকক ছাৰ ভিতৰ সোমাই দেখোন নোলোৱা হ'ল কিয় ওলাই আহিছোঁ দেখোন এয়া এতিয়াহে ওলাই আহিছে আপুনি মানে চাওক ছাৰ ৰিলেশ্যনৰ মানুহ কেছত ফচিছে বুলি কিন্তু ৰেহাই নিদিব এনেই মাথাটো নষ্ট নকৰিবচোন বহক বহক সুন্দৰী পালাহি আজি ইমান মৰম লগাকে মাতিছে যে লাগিছে আকৌ কিয় ইমান লৰালৰিকে মাতিলে কাম আছে কাচি জোন তাৰ মানে পইচা দিব ৰ'ব দাদাক ফোন কৰি বেগেতে ফটোগ্ৰাফাৰজন মাতি দিম বানা ঘৰত খোল ফটোগ্ৰাফাৰ মাত ফোন কাট কি হ'লনো কি কৰিলোনো মোৰ মান সন্মান চব মাটিৰ লগত মিলাই দিলা আৰু ৰেছপেক্ট আৰ মিক্সড উইথ লেণ্ড অ' গড আৰে এজন পাগলেই হ'ল হ'বলা হা কি দিয়া নাছিলো আপোনালোকক খাবলৈ কাপোৰ দিছো পিন্ধিবলৈ চাউল দিছো ৰাখিছো অট্টালিকা কিয় 2 নম্বৰী ধান্দাত লাগিল কি 2 নম্বৰী কৰিলো তাকেতো মই আপুনি মোৰ এই চাপৰ সংসাৰখন চেচকে পেলালে কি চেচ হ'লনো তাকেতো মই একো বুজি পোৱা নাই ভণ্টি অফ চিজনত প্ৰগ্ৰেম ৰাখিবলৈ কোনে কৈছিল মোক চেলেঞ্জ কৰি প্ৰগ্ৰেম ৰাখিবলৈ কোনে কৈছিল এতিয়া প্ৰগ্ৰেমৰ এডভান্স আনি 2টা লকাপত সোমালনে অৰি আমি কিন্তু একো পইচা পাতি লোৱা নাই দেই মই কৈ আছো কিন্তু এই মানুহজনৰ কথা বিশ্বাস কৰিছে কিন্তু মোৰ কথা বিশ্বাস কৰিবলৈ টান পাইছে নকৰো আপোনালোকৰ কথা বিশ্বাস কাৰণ এক চাইজৰ অপৰাধী যে ছাৰ এই ভিতৰত ফুচফুচনি নহ'ব বাহিৰলৈ আহক একেলগে মুকলিকে কথা পাতো